হাই গাইজ নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আজি মই আহিছোঁ এটা অন্য বেলেগ জেগালৈ চ' চাই থাকক আজি অলপ পাহাৰ চাহাৰ দেখুৱাম এইবোৰ পাহাৰ এৰিয়া অৰুণাচলৰ মানুহ আছে ইয়াত এইবোৰ অৰুণাচলৰ মানুহ এইখন বাগান কৰিছে এইটো অৰুণাচলৰ ৰাস্তা মানে এইফালে আমাৰ ভৈয়াম এইফালে অৰুণাচল এইফালে পাহাৰ চাই চাব পাৰে আপোনালোকে ইয়াৰ লগত আহি আছে মোৰ আমাৰ গাঁৱৰ এটা কাইটি দাদা হয় তাৰপৰা আহি আছোঁ আৰু অলপ ঘূৰিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক কি দেখাম আপুনি চাই যাব আপোনালোকে চাই যাব এয়া হ'ল এইখিনিতে এটা আকৌ ঘৰ বনাইছে অৰুণাচলৰ মানুহে এইফালে ইমান ঘৰ নাই আৰু এইফালে অকল ৰাস্তা আছে এইফালে ৰাস্তা বহুত দূৰলৈকে যাব পাৰে এইফালে আপোনাৰ লিকাবালি চিকাবালি চিলাপথাৰলৈকে যাব পাৰে গৈ থাকিব পাৰে মুঠতে এইফালে জীয়াঢল মানে এইফালে বহুত দূৰ গৈ থাকিব পাৰে আমি এইটো ৰাস্তাত অলপমান এনেই খোজকাঢ়ি আহিছোঁ চাওঁ কিমানখিনি দেখাব পাৰোঁ ক'লৈকে যাম আমি গৈ থাকোঁচোন কিমান দূৰ পাৰোঁ অঁ এনেই কিমান দূৰ এনেই হ'ব 3-4 কিলোমিটাৰ অঁ 3-4 কিলোমিটাৰ ন চাওঁ ন কিমান দূৰ যাব পাৰোঁ নে কি চ' ফাইনেলি চাই থাকক আমি গৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰে অন্তক চাই থাকক হেল্ল' গাইছ আহি আছোঁ ফাইনেলি পামগৈ আৰু এইফালে আমাৰ আইও এজনী গৈ আছে বস্তু লৈ গৈছে নেকি চাগে কথা পাতিম বুলি ভাবিছিলোঁ অলপ বেয়া পাব নেকি নাপাতিলোঁ আৰু মানে চিনি নাপাওঁ যে অচিনাকি মানুহৰ লগত যাহা তাহ কথা পাতিব বেয়াটো চ' আহি আছোঁ বোলে একদম পূৰা গৈ থাকিম আৰু যিমান দূৰ পাৰোঁ ইমান ধুনীয়া ৰাস্তা এইফালে আপুনি একদম ইটানগৰ ফাঁচীঘাট আলং লিকাবালি চিলাপথাৰ যাব পাৰে এইফালে আপুনি যিমান দূৰ যাব পাৰে এনেকুৱা পিচ ৰাস্তা আপুনি অকণো বেয়া ৰাস্তা নাপায় একদম আপুনি গোগামুখৰ পৰা আহক গোগামুখৰ পৰা আহি আমাৰ বগীপুৰ ৰাস্তাৰ পৰা আপুনি ডাইৰেক্ট যাব পাৰিব আপুনি ডাইৰেক্ট এই চিলাপথাৰ লিকাবালি জোনাই চোনাই চব যাব পাৰিব মানে এনেকুৱা ধুনীয়া ৰাস্তা এনেকুৱা ধুনীয়া ফ্ৰী ৰাস্তা ক'তো নাপাব আৰু মানে একদম পূৰা লং ড্ৰাইভ যাব পাৰিব এতিয়া বনোৱা আপোনাৰ 1 বছৰ হোৱা নাই নেকি ন 1 বছৰমান হৈছেনে 2 বছৰ হৈছে ন অঁ 2 বছৰ হৈছে এইটো চাওক এইটো পিচিয়া ৰাস্তা চাই লওক ইমান ধুনীয়া ৰাস্তা এইটো ৰাস্তাতে যাব পাৰে আৰু ইমান ধুনীয়া কংক্ৰিট চাওক ৰ'ব মই দেখুৱাই দিছোঁ কিমান ডাঠকৈ পাৰিছে বহুত ডাঠকৈ দিছে কিন্তু ন ডাঠ আছে কিন্তু বহুত ডাঠ আছে পাতলা লগাই আকৌ আছাম ৰাস্তাবোৰ কেলৈ এনেকৈ লগাই বাৰু কওকচোন আপুনি অলপমান এনেই ব্যাখ্যাটো দি দিয়ক এইবোৰ ঠিকাদাৰ আণ্ডাৰত কাম কৰা যে অঁ সেইকাৰণে জাহা তাহা মানুহ লগাই দিয়ে অঁ হেৰি লগাই দিয়ে ভালকৈ চাই নাথাকে হেৰি নকৰে অঁ মিস্ত্ৰী আৰু পটাপট বনাই ৰাস্তাটো ক্লিয়াৰ কৰিব বিচাৰে তাৰপিছত ফটাফট কৰ বুলি ঠিকাদাৰ আহিব বকি থাকিব অঁ সিহঁতি কৰি মেলি থৈ দিয়ে আৰু জাহা তাহাকৈ অঁ তাৰপিছত ঠিকাদাৰটো দৰমহাটো বিলটো চাবই লাগিব সেইকাৰণে ফটাফট কৰ জাহা তাকে কৰি মানে এনেই পইচাটো খাই দিয়ে আৰু ৰাস্তাত মানে জনসাধাৰণৰ যিয়ে নহওক আৰু পাছত এতিয়া তেনেকৈ আজি কিমান বছৰ হ'ল আমাৰ গাঁৱৰ ৰাস্তাটো হয় আজি 10 বছৰ নহ'ল গোটেই খাল বাম হয় চেচ এতিয়া এইটো অৰুণাচলত চাবচোন কিমান বছৰ গৈ থাকিব হয় এইটো অৰুণাচলৰ ৰাস্তা ন এইটো চাওক কিমান ধুনীয়া পিচিয়া কৰিছে দেখিছেনে দাঁতো বহুত দাঁত চাই ল'ব পাৰে 6 ইঞ্চি দাঁত দিছে অঁ হয় এটাই ৰাস্তাটো এইটো নুঠায় কিন্তু এসময়ত বেয়া নকৰে ভালে কৰে ৰাস্তা কিনাৰত খাল বাম কৰাটো বেয়াহে হয় এইখিনি যেন হ'লেও এতিয়া সমানতে পৰিবগৈ হয় আমাৰ মানুহবিলাকে কিনাৰে চব দ কৰি দিয়ে বোলে গাড়ী চাড়ী এক্সিডেণ্ট হ'লে খালতে হ'ব নহয় জানো অৰুণাচলটো বহুত ভাল কৰিলে কথাটো নোহোৱা নহয় বাৰু একচুৱেলি হয় কাইটিয়ে যিখিনি কৈছে কথাটো নোহোৱা নহয় বাৰু হয় এতিয়া কি কৰিবি আৰু আমিতো কি কৰিম আৰু ক'বহে পাৰিম কৰিব নোৱাৰোঁ ৰাইজে নজোকাৰিলে নোৱাৰিবই হয় নহয় সেইটোৱে কথাটো
তাৰপিছত আহি আছোঁ এতিয়া ফাইনেলি চাহপাত বাগান এখন পাই গ'লোঁ। চাহপাত বাগানখন অলপ দেখুৱাই দিছোঁ, এইখন চাই লওক কিমান ধুনীয়া। চাহপাত বাগানৰ লগত মাজে মাজে তামোল গছো ৰুই দিছে ন, মজা লাগিছে। ইমান দূৰত ইয়াত চাহপাত বাগান, 2টা খেতি পাব নহয় ইয়াত। 2টা খেতি পাব মানে এইখিনি এনেই কিমান বছৰ যায় বুলি কৈছিলে, 60 বছৰ নে কিমান চাহপাত বাগান, চাহপাতৰ আয়ুসটো তেনেকৈ হ'ব নেকি, 60 বছৰ ন, 60 বছৰে কোৱা নিছিলোঁ মানে 60 বছৰ যায় বুলি কোৱা নিছোঁ আৰু হ'ব পাৰে 60 বছৰ হয় নাই। আপডালৰ কথা মানে সাৰ পানী দিয়াৰ লগত কথা। সেনেকুৱা মানে ন, যদি বেয়াকৈ দিয়ে ক'ত থাকিব। এতিয়া মানুহে খোৱা বোৱা ভাল নকৰিলে জাহা তাহা খাব, কাম যি কষ্টকৈ বেছি কৰে সেই মানুহটো লাষ্টিং নহ'ব। যোনে অলপমান আৰামত থাকে সি নিশ্চয় দুদিন বেছিকৈ যাব এনেকুৱা সেনেকুৱা কথা মানে ন। এতিয়া আমি আহি এটা জেগাত পালোঁহি, এতিয়া আমি ঘৰলৈ খৰি এটুকু লৈ যাম বুলি ভাবিছোঁ। তাকে সুধি লওঁ। এইফালে গাড়ী আহিছে, ছাইড দি দিছোঁ, যাওক আপুনি মাজেদি যাওক। মই এইটো বান্ধি যাওঁ, বান্ধিলে যাওক। এইফালে ফাইনেলি আমাৰ দাদা মিস্ত্ৰী দাদা আহি গ'ল, হেড মিস্ত্ৰী দাদা। হয়তো খৰি লৈ যাম বুলি কৈছে হেড মিস্ত্ৰী দাদা। কি খৰি লৈ যাব নেকি? ঘৰত খৰি নাই নেকি? এইবোলে গুচি গ'লগৈ, আমিও নিম খৰি এডোখৰ। তাৰপাছত ফাইনেলি এইডোখৰত পাই গ'লেহি। এইডোখৰত পাই আহিলোঁ। এইখিনিৰ পৰা আমি যাম খৰি আনিবলৈ। যাম এতিয়া এনেকৈ এইডোখৰ এইফালে সোমাই যাম খৰি গৈ, এইখিনি খৰি লৈ পিনে এইফালে যামগৈ আমি, দাদা এইফালে যাবগৈ। এয়া নগা জখলা পাৰ হ'ম এতিয়া। নগা জখলা পাৰ হৈছে এইফালে আকৌ সোনকালে নগা জখলা পাৰ হোৱা দেখুৱাই দিম। জখলা পাৰ হোৱাটো দেখুৱাবই নাপালোঁ, বহুত বাদ দে আৰু গুচি গ'ল। এইফালে গৈ আছোঁ আৰু নগা জখলা পাৰ হৈ আহিলোঁ। নগা জখলা বুলি কওঁতে কি বুলি ভাবিছে চাগে, নগা জখলা যাওঁতে দেখুৱাম ৰ। এতিয়া গৈ লওক পাহাৰলৈ। পাৰিছ নে আহিবলৈ? পাৰিছ? কষ্ট হৈছে অলপ, হ'ব আৰু ব'ল চিধা গৈ থাক, ইফালে গৈ থাক। এইফালে গৈ থাকোঁ। খৰি মাৰ কেইটা খৰি আছে এইখিনিতে কাঠফালা চেকন টেকন আছে। এইবিলাক গৈ আছোঁ আৰু দেই, খৰি চৰি আনিব শুকানে। এইফালে আমাৰ কাইটি আহি আছে, এইফালে আমাৰ দাদা গৈ আছে। এয়া পাহাৰৰ মাজতে ইমান ধুনীয়া জেগা। পাহাৰলৈ আহিছোঁ খৰি নিবলৈ। পাহাৰলৈ আহিছোঁ খৰি নিবলৈ। ডাঙৰ খৰি আনিম, কান্ধত আনিম, কৰতো আনিছোঁ, কৰত কাটিবলৈ। আহি আছে ফাইনেলি, পামগৈ আৰু। এইফালে আমাৰ গাঁৱৰে দাদা বৌ আহি আছে। খৰি ল খৰি ল'ব নেকি? মানে এফালৰ পৰা অকলে সোমাই আহি আছে মানে। এইফালে দাদা বৌ আহি আছে, গৈ থাকোঁ আৰু বোলে। এতিয়াও খৰি নিব আহিছে, চব খৰি নিয়া পাৰ্টিয়ে মানে। অন হৈ আছে। আমাৰ এইখিনি পাহাৰীয়া এৰিয়া অঞ্চলত খৰিটো বহুত ব্যৱহাৰ, মানে গেছটো ইমান ব্যৱহাৰ নহয়, কাৰণ খৰিটো ওচৰতে পায়তো, সেইকাৰণে খৰিটো বেছি হয় মানে। গেছ থাকিলেও গেছটো ইমান ব্যৱহাৰ নকৰে, কাৰণ খৰিটো ওচৰতে পায়। সেইকাৰণে খৰিটোকে নিম বুলি আহিছোঁ আৰু। একচুৱেলি ঠাণ্ডা দিনত খৰিটো বেছি ইম্পৰ্টেণ্ট হয় মানে। ঠাণ্ডাতে জুই খোৱাও হয়, তাতে ভাত শাক বনোৱাও হয় মানে, একদম বেছি স্পেচিয়েল হয় খৰিটো মানে।
তাতে গেছত মানে কি হয় অকল চান্দানাত কপি একদম ভাত বনাই থ'বলগীয়া হয় নহয় এতিয়া আমি খৰিত জুই ফুৱাও হয় আৰু ভাত বনোৱা হয় শাক ভাত বনোৱা সেইকাৰণে আমি আহিছোঁ আৰু দাদা বেছি দূৰ হ'লে নাযাওঁ বুলি কৈছে মই কৈছোঁ বেছি দূৰ নহয় ওচৰতে আৰু খৰি বেছি দূৰ নাই বাৰু ওচৰতে আছে অঁ আহি আছোঁ আৰু পামগৈ পাহাৰীয়া জেগা অলপ দূৰ হ'বই আৰু অলপ কষ্ট হ'বই আৰু কষ্ট হ'লে বুলি আৰু নিনিম বুলি ক'লে নহ'ব নহয় ঠাণ্ডা দিনত আকৌ ৰাতি জুই ফুৱাওঁতে ভাল লাগে নিওঁতে কষ্ট পালে নহ'ব নহয় ন আহি আছোঁ দেই বহুত কষ্ট হ'লেও আহিছোঁ আৰু কাৰণ নিবই লাগিব ভাতটো বনাই খাবই লাগিব ন গেছতটো ইমান ভাল নহয় জুই ফুৱাব নাপায় সেইকাৰণে খৰিটো নিলে ভাল আহি আছোঁ আৰু পামগৈ আৰু এটা ভাল জেগা দেখুৱাম একদম ধুনীয়া পাহাৰ খহি পৰা বহুত মানুহে চাগে পাহাৰ খহা জেগা দেখি ভাল পায় ন আৰু সেই জেগাডোখৰ দেখুৱাবলৈ আহি আছে বহুত মানুহে হয়তো দেখিও নাই পোৱা পাহাৰ খহা আহি আছে অঁ দাদা ক'ৰপৰা আহিলে অঁ দাঙি আছে ন অঁ দে ঠিকে আছে দে এই ঘৰৰ কাঠ কঢ়িয়া আছে মানে ঘৰ বনাবৰ কাৰণে কাঠ ব্যৱহাৰ হয়তো চব জেগাত মানে আইৰণ ব্যৱহাৰ নহয় আইৰণ মানে ঘৰত যিটো লগাই মানে সেইটো আইৰণ বুলি কয় ন কিছুমান কি কয় নাজানো বাৰু মই আইৰণ বুলি কয় বুলি জানো আৰু আমাৰ পাহাৰীয়া জেগাবোৰত মানে বেছি কাঠ লগায় ঘৰত কাঠটো ওচৰতে আছে আৰু কাঠকে লগায় মানে নিজে কাটে নিজে লগায় আৰু বেলেগ ব্যক্তিগতকেও আছে মানে বেলেগৰ পৰা কিনিও লগায় কিছুমানে এতিয়া ব্যক্তিগত কঢ়িয়াই আছে আহি আছোঁ আৰু এতিয়া ফাইনেলি মেইন জেগা এডোখৰ দেখাম সেই জেগাডোখৰ কিন্তু একদম স্পেচিয়েল জেগা নকবি আৰু দেখিয়ে ইমান ভাল লাগে চ' দেখুৱাই আছোঁ জেগাডোখৰ পালোহি ৰাম ইমান ধুনীয়া জেগা নহয় চাই ল'ব পাৰে পাহাৰ খহা মজা জেগা দেই দেখুৱাইছোঁ ইমান ভাল লগা নাই বাৰু ৰ'ব আমাক ভাল লাগে আপোনালোকক ভাল লাগিছে নাই নাজানো দেখুৱাই দিম ইয়াত নদী এখন আছে সৰু মৰুকৈ পানী আহি আছে এইবোৰ দেখিবলৈ আছে ইয়াত খানা চানা খাবলৈ আহে কিছুমান এইডোখৰ হ'ল জেগাডোখৰ কেনেকুৱা স্পেচিয়েল লাগিছে নে কমেণ্ট কৰি জনাব পাহাৰ খহা জেগাবোৰ এনেই দেখি ভাল লাগে ভাল লাগিলে কমেণ্ট কৰি জনাব আহি আছোঁ লেটছ গো বোলে ইমান শিলৰ মাজে পাহাৰৰ মাজে এইবোৰ নদী এইবোৰ পাহাৰ খহা এৰিয়া খহনীয়া এৰিয়া ইমান ওপৰত আহি আছোঁ মানে ভিতৰত আহি আছোঁ আৰু ইয়াতকৈ আৰু ভিতৰত গ'লে আৰু খহনীয়া পাহাৰ পাম আহি আছোঁ আৰু তাতে জেগাবোৰ চাইছে আৰু আহি আছোঁ পাহাৰৰ মাজে শিলৰ মাজে গৈ আছোঁ হাই কৰত আনিছোঁ কাটি দিম কালি আহিছে নাই কি মাছ চাইছা নেকি অঁ ধৰিব লাগিছিলে আকৌ হয়নে অঁ আছিলে 1.5 কেজিমান হোৱা হয়নে কি মাছ আছিলে মাছটো শ'ল মাছৰ লগৰে নেকি সেইটো কি মাছ আকৌ শ'ল মাছৰ লগত চেঙা মাছ অঁ চেঙা মাছ ন চেঙা মাছ বুলি ক'লে আমাৰ মানুহ চবেই চেঙা মাছ কয় নেকি চাগে চেঙা মাছৰ বেলেগ নাম থাকে নেকি হা চেঙা মাছটো শ'ল মাছ কয় নেকি নাজানো দেই চেঙা মাছ বুলি জানো আমি অঁ সেনেকুৱা কথা ন অঁ সেইফালে ওপৰত যাব লাগিব ফাইনেলি আমি খৰি জেগা পাই গ'লোঁ
নহয় কাটিছোঁ নহয় সেয়া পালোহি খৰি জেগা এয়া খৰি পালোহি এতিয়া আমি এইফালে উঠি যাম এইটো দাদাই গৈ আছে নহয় সেইফালে উঠি যাম উঠি গৈ দাদা উঠি গৈ আছে মোক কৈছে এইফালে গৈ চাম উঠি যাম উঠি যোৱাৰ পাছত অলপ যোৱাৰ পাছত আমি খৰি পাম পাৰিছনে উঠিব কাইটিহেঁত হয়নে বহুত সেইফালে গৈ থাক এইখন হ'ল টকৌপাত বাগান টকৌপাত বাগান এখন টকৌপাত বাগান হা এয়া হ'ল খহনীয়া পৰিৱেশ পাহাৰ খহনীয়া NHPC যে ডেমটো বনাইছে এইফালে কেনেবাকৈ খহি পেলাই পানী চানী আমাৰ এইফালে আহিলে আমি মৰি যাম এইটো হ'ল খহনীয়া কেনেবাকৈ NHPC ডেমটো যদি ভাঙি যায় তেতিয়া আমি ডাইৰেক্ট ডেথ NHPC ডেমটো আমাক মৰিবৰ কাৰণে বনাইছে আমি ডাইৰেক্টটো ডেথ হ'মেই এইফালে এইবোৰ ইমান কোমল মাটি বাইচাঞ্চ যদি আপোনাৰ এই কোমল মাটি পটককৈ খহি যাব ন বৰষুণ নেৰা বাৰিষাত বৰষুণ দিয়াৰ লগে লগে কি হ'ব কোমল মাটি পটকৈ খহি যাব গলি পিনে আমি লগে লগে ডেথ কি কবি এয়া কোনে বুজিব আমাৰ দুখৰ কথা পাই গ'লোঁ খৰি জেগা কিমান খৰি লাগে এইবোৰ হ'ল খৰি দেখিছে নহয় এইবোৰ আমি নিম পাহাৰৰ পৰা এই ডাঙৰডাল নিব নোৱাৰোঁ ইয়াতকৈ যেনিবা সৰু আছে সৰু চাইজৰ নিম খৰি কিমান লাগে খৰি ইয়াত আছে আপোনাৰ বহুত খৰি আছে শেষ কৰিব নোৱাৰাকৈ আছে হেল্ল' গাইজ ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ এয়া হ'ল আৰু টকৌ বাগান এই টকৌপাত আমি কিছুমান মানুহে মানে প্ৰায় মানুহে এই টিং নিকিনাকৈ টকৌপাতেৰে ঘৰ বনাই চালিয়া দি থাকে মানে একচুৱেলি মিছা ক'ব নাপায় আমাৰ ঘৰটো অলপ চলপ আছে আমিও আছোঁ মানে তেনেকৈ